আমার এম্পায়ার একাডেমি বড়মার আমার 7th আমার যে স্কুল বিদ্যালয় সপ্তাহ সেই বিদ্যালয় সপ্তাহৰ আজি মুকলি অধিৱেশন। এই মুকলি অধিৱেশনত আমি আমাৰ BTCৰ আমাৰ শিক্ষা বিভাগৰ আমাৰ EM কাৰ্যবাহী সদস্য মাননীয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আনফালে আমাৰ আজিৰ এই মুকলি সভাৰ উদ্বোধক হিচাপে আমি বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মাননীয় জহিৰুল ইছলাম ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আনহাতে এপইণ্টেড স্পিকাৰ হিচাপে আমাৰ মাজত আছে ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়া, তেখেত আমাৰ কামৰূপ মহাবিদ্যালয়ৰ প্ৰফেচৰ এগৰাকী। তেনেকৈ আমাৰ সন্মানীয় অতিথি আমি কেইবাগৰাকী স্বনামধন্য ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি খুবেই আমি আনন্দিত। আজি আমাৰ আমন্ত্ৰিত অতিথিসকলে যি ভাষণ ৰাখিলে, আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত যিখিনি পৰামৰ্শ আগবঢ়ালে, উপদেশ আগবঢ়ালে, সেইটো নিতান্তই খুব প্ৰয়োজনীয় হৈছে। আমি খুব আনন্দিত। আমি আশা ৰাখিছোঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ যি উপদেশ, যি পৰামৰ্শ, সেই পৰামৰ্শ বুলি সাৰোগত কৰি যাতে তেওঁলোকৰ ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যায় বা আগবাঢ়ি যাব, সেইটো আমি আশা কৰিব পাৰোঁ। আৰু আশা ৰাখিছোঁ আমাৰ আজি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। এই সাংস্কৃতিক সন্ধিয়াত আমি উদ্বোধক হিচাপে আমাৰ মেণ্ডেলা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। তাৰোপৰি আমাৰ আৰু আন এগৰাকী আমাৰ আমন্ত্ৰিত অতিথি আছে, শিল্পী আছে। আমি আবেলি টাইমত আমি সাংস্কৃতিক সন্ধিয়া নিশ্চয় আৰম্ভ কৰিব পাৰিম। আমি আমাৰ ৰাইজে উপভোগ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ।